নমস্কাৰ স্বাগতম জনাইছো আগন্তুক এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কাৰণে 21 জুলাইৰ পৰা 28 জুলাইৰ ভিতৰত কেইটামান কাৰেণ্ট এফেয়াৰ্স লৈ আহিছো। প্ৰথম প্ৰশ্নটো হৈছে বিশ্বৰ সৰ্বোচ্চ সুৰংগ চিনকুনলা টানেলটো ক'ত নিৰ্মাণ কৰি থকা হৈছে? Where is world highest tunnel Sinkunla tunnel being constructed? উত্তৰটো হৈছে লাডাখ আৰু ইয়াক আৰম্ভ কৰা হৈছে 26 জুলাই 2024 পৰা। নেক্সট কুৱেশ্যন হ'ল ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত প্ৰথমবাৰৰ বাবে স্থান লাভ কৰা উত্তৰ পূবৰ সাংস্কৃতিক স্থানখনৰ নাম কি? What is the name of the cultural site in the northeast that was included in the UNESCO World Heritage List for the first time? উত্তৰ হৈছে চৰাইদেউ মৈদাম। অসমৰ শিৱসাগৰ টাউনৰ পৰা 28 কিলোমিটাৰ দূৰত্বত এই স্থানডোখৰ অৱস্থিত। নেক্সট কুৱেশ্যন হ'ল 2024 চনৰ জুলাই মাহত গুজৰাট ভ্ৰমণ কৰা ভূটানৰ ৰজাজনৰ নাম কি? Who is the king of Bhutan who visited Gujarat in July 2024? উত্তৰ হৈছে জিগমে খেছাৰ নামগেল ৱাংচুক। নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম সংহত কৃষি ৰপ্তানিৰ সুবিধা কোনটো বন্দৰৰ বাবে অনুমোদন কৰা হৈছে? ইণ্ডিয়া ফাৰ্ষ্ট ইণ্টিগ্ৰেটেড এগ্ৰি এক্সপৰ্ট ফেচিলিটি হেজ বিন এপ্ৰুভ ফৰ হুইচ পৰ্ট? উত্তৰ হৈছে জৱাহৰলাল নেহৰু বন্দৰ। নেক্সট কুৱেশ্যনটো হ'ল ডক্টৰ এছ জয়শংকৰে অংশগ্ৰহণ কৰা এছিয়ান ফৰেন মিনিষ্টাৰ্ছৰ মিটিংখন ক'ত হৈছে? Where is the meeting of Asian foreign ministers attended by Dr. S. Jaishankar? উত্তৰ হৈছে লাওছ। নেক্সট কুৱেশ্যন নৱেম্বৰ 2024ত হ'ব লগা USA ৰাষ্ট্ৰপতি নিৰ্বাচনত ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে নিৰ্বাচনত মনোনীত প্ৰাৰ্থী কোন? Who is the nominated candidate against Donald Trump is the November 2024 in USA presidential election? উত্তৰ হৈছে কমলা হেৰিছ। নেক্সট কুৱেশ্যন কোনটো অভিযানৰ অধীনত RPFে বিগত 7 বছৰত 84,119টা শিশুক ৰক্ষা কৰে? Under which operation RPF saved 84,119 children in the last 5 years? উত্তৰ হৈছে অপাৰেশ্যন ননহে ফৰিস্তে। নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰে কোনখন দেশত বন্ধুত্বৰ প্ৰতীক হিচাপে মৈত্ৰী উদ্যান উদ্বোধন কৰে? Recently, the External Affairs Minister Dr. S. Jaishankar inaugurated Maitri Udyan as a symbol of friendship in which country? উত্তৰ হৈছে মৰিছাছ। ইয়াৰ পিছৰ প্ৰশ্নটো কোনখন ৰাজ্যই প্ৰধানমন্ত্ৰী স্বনিধি যোজনাত সৰ্বোত্তম প্ৰদৰ্শন কৰা ৰাজ্যিক শাখাত প্ৰথম স্থান লাভ কৰে? Which state has secured the first place in the best performance state category in the প্ৰধানমন্ত্ৰী স্বনিধি যোজনা? উত্তৰটো হৈছে মধ্যপ্ৰদেশ। নেক্সট কুৱেশ্যন বিশ্বৰ 10টা বৃহৎ কয়লা খনিৰ ভিতৰত ভাৰতৰ কোনখন ৰাজ্যৰ গেভৰা আৰু কুছমুণ্ডা কয়লা খনি অন্তৰ্ভুক্ত? Which Indian states Gevra and Kusmunda coal mines included in the world's 10 largest coal mines? উত্তৰ হৈছে ছত্তীশগড়। নেক্সট কুৱেশ্যন কাক আমেৰিকাত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে? Who has been appointed as the next ambassador of India to the USA? উত্তৰ হৈছে বিনয় মোহন কোৱাট্ৰা। নেক্সট কুৱেশ্যনটো হ'ল কোনে কোনে 21 জুলাই 2024 ছুইচ অ'পেন ATP টুৰ টেনিছ প্ৰতিযোগিতাত পুৰুষৰ ডাবলছৰ খিতাপ দখল কৰে? Who won the men's doubles Swiss Open ATP Tour Tennis Tournament on 21 July 2024? উত্তৰ হৈছে ইউকি ফাম্ব্ৰি এণ্ড এলবানো অলিভেট। নেক্সট কুৱেশ্যনটো হ'ল শেহতীয়াকৈ কোনে হাংগেৰিয়ান গ্ৰেণ্ড পিক্স 2024 জিকিছে? ৰিচেণ্টলি হু ৱন দ্য হাংগেৰিয়ান গ্ৰেণ্ড পিক্স 2024? উত্তৰ হৈছে অস্কাৰ পিয়াষ্ট্ৰি। নেক্সট কুৱেশ্যনটো হ'ল কোনে সেনাবাহিনীৰ বায়ু প্ৰতিৰক্ষা কৰ্পৰ প্ৰথমগৰাকী মহিলা বিষয়া হিচাপে পৰিগণিত হৈছে যিয়ে কাৰ্যকৰীভাৱে চিয়াচেন হিমবাহত নিয়োজিত হৈ আছে? Who has become the first woman officer from the Corps of Army Air Defense to be the operationally deployed in Siachen Glacier? উত্তৰ হৈছে কেপ্টেইন সুপ্ৰিথা। ইয়াৰ পিছৰ লগতে শেষৰ কুৱেশ্যনটো হ'ল কোনটো বিমান সংস্থাৰ বিমানখন 24 জুলাইত নেপালৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিবলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হৈছিল? Which airlines plane crashed on July 24 while taking off from Nepal's Tribhuvan International Airport? উত্তৰ হৈছে নেপাল বিমানবন্দৰ।
যদি ভিডিঅ'টি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।